ব্লগ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি হৈ গ'ল 5 তাৰিখ। আজি আমি এখন টুৰ্ণামেণ্ট পাতিছোঁ, ফুটবল টুৰ্ণামেণ্ট। এই চাব পাৰে টিম হৈ আছে, বেক চাইডে খেলা হৈ আছে। এটা মেচ হৈ গ'ল আৰু এটা নেক্সট মেচ চলি আছে। এতিয়া খেলাটোও দেখাওঁ আৰু কোনে জিতে গেলাও দেখায়। তই কেইটা গ'ল দিলি? এটা দিছা পায়। 3টা মেটছত সিহঁতে মানে হাৰিছে। আকৌ লগা কথা নাই, আকৌ জিতিব মানে আকৌ ৰিজইন কৰিব। তই কেইটা দিলি? তই দিয়া নাই? এচিষ্ট পাইছে। এয়া আমাৰ ৰেফাৰী। ৰেফাৰী দা, ৰেফাৰী দা, ৰেফাৰী। মই কি কৰবা আছো তো। এই আমাৰ ৰেফাৰীয়ে চাই আছে খেলা। ফাউল নকৰবা হা। টিম এইকেইটাই গ'ল মাৰিছে। কাই গ'ল মাৰছা তহঁতে? 2টা। আৰু কোনে এটা মাৰছে? তই মাৰছা না? এটা মাৰছে। আমাৰ ফাইনেল চলি আছে, ৰামনগৰ ভিছেছ ননে। বল গেল। যা দৌৰ, বল নাপাবি, দৌৰ। আমাৰ ৰামনগৰ টিমে 2টা দিছে আৰু যিটো অপনেণ্ট টিমে 3টা গ'ল দিছে। বৰ্তমান আমাৰ টিমৰ এটা ইয়াৰ ইনজিয়ৰ্ড হৈছে, ভৰি ভাঙা নাই, তাৰ ভৰি কাটা গৈছে, ইনজিয়ৰ্ড। আৰু খেলা চেলা খতম। আমাৰ ৰামনগৰ কমিটি টিম হাৰি গেল 3-2। ভালে খেলিছিল, কিন্তু অপনেণ্ট টিম জিতিল, পাহাৰৰ টিম জিতছে। এই পাহাৰত থকা 1200 টকা উঠিল, দি দিছো। আৰু